হ'ল উলুবাৰী শৰণীয়া ৰোড চাওক দেখিছে টু হুইলাৰ যিবিলাক আছে টু হুইলাৰ বিলাকতো ওলাই আহে মানে এটা সাইড যেতিয়া এৰি দিব নহয় গাড়ীবিলাক পিছে পিছে লাইনত আহিব লাগে ইমান সৰু এটা ৰাস্তা কিন্তু সেই সৰু ৰাস্তাত টু হুইলাৰ বিলাক সোমাই দি দিয়ে তো ফ'ৰ হুইলাৰ বিলাক আহিব নোৱাৰে আৰু ইভেন এতিয়া চাওক ফ'ৰ হুইলাৰখন আগত যাবৰ কাৰণে ফ'ৰ হুইলাৰখন পৰ্যন্ত ৰং সাইডত আপোনাৰ সোমাই দি দিছে এনেকে হলে কেনেকে হ'ব এটো ট্ৰাফিকৰ ফালৰ পৰা কিন্তু গভৰ্ণমেণ্টৰ ফালৰ পৰা এইবিলাক চাব লাগে ট্ৰাফিক পুলিচ অকল মানে ট্ৰাফিক পইণ্টত নাথাকি এইবিলাক ঘূৰি ফুৰি অকমান চোৱা প্ৰয়োজন চাওকচোন কেনেকুৱা সমস্যা চাওক এতিয়াহে কোনোমতে মই আহি পালো তাৰপিছত এই যে টু হুইলাৰ্ছ আৰু ফ'ৰ হুইলাৰ্ছ বিলাক কেনেকে যে টু হুইলাৰ বিলাক আগফালে আহি থাকে তাৰপিছত পিছফালৰ পৰা গাড়ী আহি পেলাই হৰ্ণ মাৰি থাকে মই কিয় আগত নাযাওঁ আৰে মই আগত মানুহ মাৰি পেলাই আগত যাম নেকি আৰু ইভেন বিশ্বাস কৰক মই ফুটপাথৰ ওপৰেদি গাড়ী চলাই আহিছো কিয় ফুটপাথৰ ওপৰেদি গাড়ী চলাব লগা হৈছে ফুটপাথতো মানুহ অহা যোৱা কৰে ন কিন্তু ফুটপাথত কিয় গাড়ী চলাব লগা হৈছে কাৰণ টু হুইলাৰ বিলাকে ৰাস্তাটো ব্লক কৰি দিয়ে এইখিনি প্লিজ আপোনালোকক মই ৰিকুৱেষ্ট কৰিছো সবে এইটো কমপ্লেইন কৰক আপোনালোকে শ্ৰদ্ধাৰ দৰ্শক আপোনালোকে ভিডিঅ'টো দেখিলে অকণমান বেয়াও লাগিছে মই হয়তো অকণমান লগাতকৈ বেছিকৈ খঙেই কৰিছোঁ আচলতে খং উঠিবলগীয়া কথাই হৈছে আপোনালোকে চাওক মই সেই ৰাস্তাটোৰে মানে গুৱাহাটীৰ বিভিন্ন জেগাত এনেকুৱাই হয় মানে চৰকাৰেতো এনেকৈ প্ৰত্যেক ৰাস্তাতেতো ডিভাইডাৰ বনাই দিয়া সম্ভৱ নহয় গতিকে এটা ৰাস্তাৰে মানে যাবও লাগিব আহিবও লাগিব দুইফালৰ গাড়ী থাকে কিন্তু মই এনেকুৱা হৈছে মই গুৱাহাটী ইউনিভাৰ্চিটি ইমাৰ্জেঞ্চি সোনকালে আহি পাব লাগে সময়মতে মই আহি পাব পৰা নাই কাৰণ ট্ৰাফিক জাম মানুহে ইচ্ছাকৃতভাৱে মানে বেলেগৰ লাইনটো ক্ৰছ কৰি আহি যায় মই ফুটপাথেৰে গাড়ী নিবলগীয়া হৈছে ফুটপাথৰ ওপৰে যাবলগীয়া হৈছে চিন্তা কৰক ফুটপাথেৰে এইটো মানুহ খোজ কঢ়াৰ কাৰণে দিয়া হৈছে মই ফুটপাথেৰে এইটো কাৰণে যাবলগীয়া হৈছে কাৰণ অপজিট ছাইডৰ পৰা আপোনালোকে ভিডিঅ'টো নিশ্চয় দেখিছে অপজিট ছাইডৰ পৰা গাড়ীবোৰ আহি আছে আৰু মানে এই টু হুইলাৰখিনিয়ে কি কৰে টু হুইলাৰৰ কিছুমান চালকে কি কৰে মানে ক্ৰছ কৰি আগত যাবৰ কাৰণে আগৰ ফালে গুচি যায় আৰু তাৰ ফলত চব কিমান মানুহৰ অসুবিধা হ'ব পাৰে আজি যে অকল মোৰে অসুবিধা হৈছে এনেকুৱা নহয় আমিতো সদায় অসুবিধাত পৰোঁ এইটো কাৰণে চব কোনোবাইতো আপোনাৰ এম্বুলেঞ্চ যাব লগা হ'ব পাৰে মেডিকেলত যাব লাগিব বেমাৰী মানুহ থাকিব তাৰপিছত আপোনাৰ প্ৰেগনেণ্ট ওমেন থাকিব সময়মতে হস্পিটেল পাব লাগিব কোনোবা এক্সামত যাব কিমান সকলোৰে দৰকাৰী কাম থাকে কিন্তু মানুহবিলাকে এই আগত যাব খোজাৰ ফলত লাইনটো ভাঙি পেলাই ট্ৰেফিক হয় ফলত কোনেও যাব নোৱাৰে গতিকে আমি সেইখিনি সচেতন হ'ব লাগিব আৰু যদিও মই খং কৰিছোঁ কাৰো যাতে মনত আঘাত দিওঁ বেয়া নাপাব কিন্তু আপোনালোকে কোনোবাই যদি এনেকৈ কেতিয়াবা লাইন ভংগ কৰে বা ট্ৰেফিক ৰুল যদি নামানে তেতিয়াহ'লে আজিৰ পৰা মানিব আৰু মোৰ ভিডিঅ'টো চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু আপোনালোকক মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে শ্বেয়াৰ কৰিব নমস্কাৰ ধন্যবাদ